শিৱসাগৰত আইন শৃংখলতাৰ ব্যাপক অৱনতি কোনো কাৰণতে নচলিব মানে নচলিব শুনিলে নহয় কি কলো শুনিলে নাই সংখ্যালঘু লোকৰ ঘৰে ঘৰে মিয়াক বিচাৰি অভিযান চিতু বৰুৱাৰ অতি শীঘ্ৰে ইয়াৰ পৰা পলাবি নহ'লে তোক গৰু পিটন পাবি উভয় পক্ষৰ বাক বিতণ্ডাৰ মাজত দ্বিতীয় পক্ষই গোষ্ঠীগত সংঘাত লগোৱাৰ অপচেষ্টা শিৱসাগৰত মিয়া থাকিবই জিলাখনত আইন শৃংখলতাৰ ব্যাপক অৱনতি আমি মাতিমেই আমাক কোনেও বাধা দিব নোৱাৰে উজনিত মিয়া খেদা অভিযানক লৈ চিতু বৰুৱাক উভতি ধৰিলে খিলঞ্জীয়া মুছলমান ইউনুছ তামুলীসহ স্থানীয় ৰাইজে জাতীয় সংগ্ৰামী সেনা অসম আৰু আহোম জাতীয় গণমঞ্চৰ বিষয়ববীয়াই স্কিপিং ও লোৰ ডেম্পত অনাধিকাৰভাৱে প্ৰৱেশ কৰি মিয়া লোকক সকিয়নি প্ৰদান কৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে শিৱসাগৰত এইসকল আইনৰ ঊৰ্ধত নেকি ভাৰতীয় নাগৰিক এজনে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ কৰ্মৰ সন্ধানত যাব নোৱাৰে নেকি যদি কোনোবাই অপৰাধজনিত ঘটনা সংঘটিত কৰিছে তাৰ বাবে আইন সংবিধান আছে সেইমতে শাস্তি পাব কিন্তু এনেকে প্ৰকৃত ভাৰতীয় নাগৰিকক মুকলিভাৱে ভাবুকি দিয়াৰ অধিকাৰ এইসকলক কোনে দিলে কেৱল মাত্ৰ দুখীয়া দৰিদ্ৰ খাটিখোৱা সাধাৰণ মিয়া জনগোষ্ঠীয় লোকসকলৰ ওপৰত প্ৰভুত্ব দেখুওৱা সকলে বহিৰাগত বণিক গোষ্ঠীৰ ক্ষেত্ৰত ইমান নৰম কিয় নে তেওঁলোকৰ পৰা মাহিলী হিচাপত কিবা পাই আছে ৰাইজে প্ৰশ্ন সংগঠনসমূহলৈ মিয়াৰ বিৰুদ্ধে অভিযান চলোৱা সংগঠনক তীব্ৰ বাধা শিৱসাগৰৰ খিলঞ্জীয়া মুছলমানৰ আনহাতে কোন এই ছবিৰ মেচ ছচিয়েল মিডিয়াৰ যোগেদি জনগোষ্ঠীগত সংঘৰ্ষৰ লগোৱাৰ অপচেষ্টা চলাইছে ছবিৰ মেচে আন কেইবাজন লোকৰো উচতনিমূলক ফেচবুক পোষ্ট দেখা গৈছে অসম আৰক্ষী তথা শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকে এইসকল লোকক নাকি লগাবলৈ সক্ষম হ'বনে শিৱসাগৰত এজনো বাংলাদেশী আছে যদি প্ৰমাণ কৰি দেখাওক ইউনুছ তামুলীসহ খিলঞ্জীয়া মুছলমান ৰাইজৰ দাবী সংগঠনসমূহলৈ ভাৰতীয়ৰ নামত প্ৰকৃত ভাৰতীয়ৰ ওপৰত হাৰাশাস্তি জাতীয় সংগ্ৰামী সেনা অসমৰ নেতা চিতু বৰুৱা আৰু আহোম জাতীয় গণমঞ্চৰ উজনিৰ অভিযানক লৈ হৰপ চৰ্চা বিভিন্ন মহলত লগতে প্ৰায় বিতৰ্কৰ মাজত সোমাই পৰা শৃংখল চৰিহৰ মন্তব্য শিৱসাগৰত যদি কোনোবা খিলঞ্জীয়াৰ কিবা হয় ময়ো শান্তিকে এৰি নিদিম ফেচবুক পোষ্ট কৰিছে শৃংখল চলিহাই কিন্তু ভাৰতীয় নাগৰিকক আক্ৰমণ অথবা সম্পত্তি বিনষ্ট হলে শৃংখল চলিহা নতুবা চিতু বৰুৱা গ্ৰেপ্তাৰ হ'বনে হি এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে যিবিলাক সন্দেহযুক্ত নাগৰিক আছে উজনি অসম যাব লাগিব নহয় হেডখত যদি কাগজ পত্ৰটা ঠিক আছে হি যদি ইণ্ডিয়ান সিটিজেন হয় শুনি লোৱা এতিয়া হি আমাৰ কথা শুনিলে স্পষ্ট শুনি লোৱা এটা শুনি লোৱা এতিয়া এতিয়া আধা মুঠতে কথা হৈছে ই মানে তোমালোকে ই অৰিজিনেল উজনি অসমৰ মানুহ নহয় ই নামনিৰ হয় ই নামনিৰ হয় কিন্তু নামনিৰ মানুহ এটা উজনিত থকাৰ অধিকাৰ নাই নেকি আছে নাই বুলি কোৱা নাই কিন্তু এহঁতে যিখিনি কৰিছে শিৱসাগৰত বা উজনি অসমত যিখিনি আনকি তাণ্ডৱ চলাইছে কালি তুমি গম পোৱা এই মিয়াই কালি আমাৰ দেহ ব্যৱসায়ৰ লগত জড়িত হৈ ওলাইছে গম পোৱা নে নোপোৱা গোটেই ড্ৰাগছৰ লগত জড়িত ওলাইছে গম পোৱা নে নোপোৱা যিখিনি এহঁতে অপৰাধ কৰিছে আমাৰ উজনি অসমত অপৰাধৰ কাৰণে যাব লাগিব কাৰণ এহঁতৰ কাৰণে গোটেই আমাৰ উজনি অসমৰ গোটেই সামাজিক ব্যৱস্থাটো বেয়া হৈ গৈছে বুজিলো এতিয়া এই জয়সাগৰ সেই নাপিতটোৱে যে 6 বছৰ ছোৱালী নাপিতৰ লগালে জেল খাইছে গতিকে তুমি এজন সম্প্ৰদায় বুলি কথা নাই আমাৰ নহয় এতিয়া বিহাৰী সম্প্ৰদায়ৰ ওপৰত অঁতৰাব নি তেওঁৰ কাৰণে সেই বিহাৰীটোৰ কাৰণে আমি এইটো যুঁজি মেলি তাক জেলত ভৰোৱা নাই মিয়াৰ কাৰণে উজনি অসমত অপৰাধ বৃদ্ধি হৈছে গতিকে মিয়া উজনি অসমত যাব লাগিব যদি কিবা হেৰি আছে এইটো হাঁহি উঠিছে কথাটো যে সংবিধানৰ ঊৰ্ধত কোন আইনৰ ঊৰ্ধত কোন যদি আইনৰ ঊৰ্ধত কোনোবা আছে বা সংবিধানৰ ঊৰ্ধত যদি কোনোবা আছে আমি নাজানো প্ৰথম দেখিছোঁ নগাঁৱৰ পৰা মানুহ শিৱসাগৰত আহি শিৱসাগৰত ভাড়া কৰি থাকিব নোৱাৰিব কিবা
আচৰিত কথা। গতিকে ইয়াত যদি কোনোবাই কয় যে শিৱসাগৰ খালী কৰি দিব লাগিব নগাঁৱৰ মানুহে, তো এজ এ মানুহ হিচাপে নগাঁৱৰ মানুহজনক খেদাব নোৱাৰিব। আৰু সেইটো প্ৰতিবাদ আমি সদায় কৰিম যে সি যোনেই হওক, সি যোন সংগঠনেই হওক। আজি অপেনলি মই আপোনালোকক সংবাদ মাধ্যমৰ আগত কৈছোঁ, শিৱসাগৰত নগাঁৱৰ মানুহ নট মিয়া, নগাঁৱৰ মানুহক শিৱসাগৰত খেদিব নোৱাৰিব। যদি শিৱসাগৰৰ মানুহ নগাঁৱত থাকিব পাৰিব নাই তেনেহ'লে? ইয়াত খিলঞ্জীয়া অখিলঞ্জীয়া বুলি কথা নাই নহয়। যদি অখিলঞ্জীয়া হয় তেন্তে বাহিৰৰ যিখিনি অনা অসমীয়া সেইখিনি কেনেকৈ বেপাৰ কৰি আছে ইয়াত? কেনেকৈ বেপাৰ কৰি আছে? সিদিনা দেখোন আমাৰ পাঞ্জাৱ প্লেয়াৰগৰাকী, যিগৰাকী ৰাস্তাৰ মাজত মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে তেখেতক শালীনতা নষ্ট কৰিলে, তাৰপাছত মাফ খুজিলে, সিমানতে ক্ষান্ত। কিন্তু তেনেহ'লে সেই মাৰোৱাৰী সম্প্ৰদায়খিনি কোনোবা খেদাবলৈ দম আছে নেকি? মানে এই মিয়াখিনি দুখীয়া মানুহ, খাটি খোৱা মানুহ, সেইটো কাৰণে মানে হাঁহৰ ওপৰত শিয়াল ৰজা, বাগি পৰা গছ, হালি পৰা গছত বাগি কুঠাৰ মৰা। তো এনেকুৱা চাওক, আমি থকালৈকে একদম চিধা কথা, আমি থকালৈকে এইবিলাক ভণ্ডামি সহ্য নকৰিম। কোনোবা মানুহ নগাঁৱৰ পৰা আহিছে, ইয়াত ভাড়া কৰি আছে, ভাড়া কৰি থাকে। যদি সি বাংলাদেশী হয়, তাৰ কাৰণে সেই বাংলাদেশী হ'লেও কোনেও তাক আঙুলি টুৱাব নোৱাৰিব। সেই বাংলাদেশীক আঙুলি টুৱাবৰ কাৰণে এখন আইন আছে, সেই বাংলাদেশীক খেদিবৰ কাৰণে এখন আইন আছে, এটা প্ৰশাসন আছে। আইন আৰু প্ৰশাসনৰ ঊৰ্ধত, সংবিধানৰ ঊৰ্ধত যোনে যাব আমি মাতিম আৰু মাতিয়ে থাকিম। যোনে যি কওক, কোনোবাই যদি দালাল কয়, কোনোবাই যদি কিবা কয়, আমি একো আপত্তি নাই। আমাৰ সংগঠনৰ যুক্তি আছে যে জাতিৰ হকে বা অসমীয়া জাতিৰ অস্তিত্ব হকে এনেধৰণৰ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে বুলি কৈছে, যাৰ বাবে উজনি অসমে এনে মানুহৰ বিতৰণৰ ব্যৱস্থা বা নিষিদ্ধকৰণৰ। এতিয়া কথাটো হ'ল চাওক, আপুনি কি ক'লে যে জাতিৰ হকে কিবা তেখেতলোকে মানে অসতি সংকেত আনিছে। শিৱসাগৰ হেৰিখনত, জেলখনত চাওকচোন, শিৱসাগৰ জেলখনত এটা আপুনি RTI মৰাই দিয়ক, গম পাই যাব কি ক'ত কিয় বিখ্যাত। শিৱসাগৰৰ জেলখনত এটা RTI মাৰক যে তাত কোনখিনি মানুহ বেছি আছে, কোনখিনি মানুহ কম আছে। যদি শিৱসাগৰত যদি এই মিয়া মানুহখিনিয়ে ইমানেই যদি অত্যাচাৰ কৰিছে, যদি ইমানেই তেখেতলোকৰ বেয়া কাম কৰিছে, ইমানেই ধৰ্ষণ ইমানেই কৰিছে, তেনেহ'লে শিৱসাগৰৰ জেলত আপোনালোকে RTI মাৰক, কোনটো ধৰ্মৰ মানুহ বেছি আছে চিধাকৈ ক'ব গ'লে আপোনালোকে গম পাই যাব।